अदावत मुझसे क्यों इतनी, मैं तो कुरान का दाई हूँ, रसूलुल्लाह का वारिस, सहाबा का सिपाही हूँ। मुझे है कुफ्र से नफरत, मैं तो हक का फिदाई हूँ। जमाने के हर एक जालिम, हर जाबिर से लड़ता हूँ। मुझे जो हुक्म रब्बी है वही मैं काम करता हूँ। अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। नहमदुहु व नुसल्ली अला रसूलिहिल करीम, अम्मा बाद। प्रिय दर्शक, আজি আমি আলোচনা কৰিবলৈ ওলাইছো শিৰকৰ বিষয়ে। মহান আল্লাহ তাআলা শিৰকৰ বিষয়ে কোৰানুল কাৰিমৰ ভিতৰত কি কৈছে সেই বিষয়ে আমি আজি আলোচনা আগবঢ়াম ইনশাআল্লাহ। আল্লাহ কৈ আছে, নিশ্চয় আল্লাহ তাআলা কেতিয়াও সেই গুনাহ মাফ নকৰিব য'ত আল্লাহৰ লগত শিৰক কৰা হৈছে। অৰ্থাৎ আল্লাহৰ লগত শিৰককাৰীসকলক কেতিয়াও আল্লাহ ক্ষমা নকৰিব। ওয়ায়াগফিরু মা দুনা যালিকা, আৰু ইয়াৰ বাহিৰে যিমান গুনাহ আছে আল্লাহ মাফ কৰি দিব। লিমান ইয়াশা, যাক আল্লাহ ইচ্ছা কৰে। আল্লাহ যাৰ প্ৰতি ইচ্ছা কৰে শিৰকৰ বাহিৰে যিমান গুনাহ আছে আল্লাহ মাফ কৰি দিব পাৰে। ওয়ামান ইউশরিক বিল্লাহ, আৰু যি ব্যক্তিয়ে আল্লাহৰ লগত শিৰক কৰিলে ফাকাদ ইফতাৰা ইসমান আযীমা, সেই ব্যক্তিয়ে সঁচা কৰি আল্লাহৰ ওপৰত মিছা আৰোপ কৰিলে আৰু এটা মহা পাপৰ ভিতৰত নিজকে লিপ্ত কৰি ল'লে। এতিয়া প্ৰশ্ন হ'ল, শিৰক কাক কোৱা হয়? শিৰকৰ তাৰিফ লিখিছে, আল্লাহৰ অবিহনে কোনো সৃষ্টি বস্তুক ইবাদত কৰা বা মহব্বত আৰু সন্মান প্ৰদৰ্শনৰ ক্ষেত্ৰত অইন কোনো মানুহক বা কোনো বস্তুক আল্লাহৰ লগত সমতুল্য কৰাৰ নামেই হ'ল শিৰক। শিৰক তিনি ধৰণৰ হ'ব পাৰে। জ্ঞানৰ ক্ষেত্ৰত শিৰক হ'ব পাৰে, ক্ষমতাৰ ক্ষেত্ৰত শিৰক হ'ব পাৰে, ইবাদতৰ ক্ষেত্ৰত শিৰক হ'ব পাৰে। জ্ঞানৰ ক্ষেত্ৰত শিৰক হ'ব পাঁচটা বস্তু। এক নম্বৰ, কোনো বুজুৰ্গ বা কোনো পীৰৰ ব্যাপাৰত এনেকুৱা বিশ্বাস মনত পোষণ কৰা যে আমাৰ যাৱতীয় কামৰ বিষয়ে আমাৰ সেই পিছৰাপ বা সেই বুজুৰ্গ সকলো সময়তে জ্ঞাত, এইটো শিৰক। দুই নম্বৰ, কোনো জ্যোতিষ বা কোনো পণ্ডিতৰ ওচৰত গায়বৰ সংবাদ সুধিবলৈ যোৱা বা সোধা। তিনি নম্বৰ, কোনো বুজুৰ্গৰ বাক্য মংগল চাই আৰু সেই বাক্যটো অনিবাৰ্য বুলি মনত কৰি লোৱা, এইটো শিৰক। চাৰি নম্বৰ, কোনো মানুহক দূৰৰ পৰা মাত দিয়া। এঠাইত মানুহজন আছে, বেলেগ ঠাইৰ পৰা মাত দিয়া আৰু মনত এইটো বিশ্বাস স্থাপন কৰি লোৱা যে তেওঁ আমাৰ মাত শুনি লৈছে, অৰ্থাৎ গায়বৰ খবৰ। আল্লাহৰ বাহিৰে কোনেও নাজানে আৰু এই গায়বৰ খবৰ যদি কোনো মানুহক জনা বুলি বিশ্বাস কৰা হয় তেতিয়াহ'লে সেইটো শিৰক। পাঁচ নম্বৰ, কাৰো নামত ৰোজা ৰখা, এইটো শিৰক। এতিয়া আমি আহোঁ ক্ষমতাৰ ক্ষেত্ৰত। ক্ষমতাৰ ক্ষেত্ৰত শিৰক অৰ্থাৎ কাকবা হিত বা অহিত তথা ক্ষতি বৃদ্ধি সাধনৰ অধিকাৰী মনত কৰা, এইটো শিৰক। কাৰো ওচৰত ৰুজি ৰোজগাৰ বা সন্তান সন্তনি প্ৰাৰ্থনা কৰা। ৰিস্ক দেনেৱালা হ'ল একমাত্ৰ আল্লাহ, আল্লাহ ৰাজ্জাক। এই পৃথিৱীৰ ভিতৰত যিমান জীৱ জন্তু আছে, মানুহ আছে, সকলোকে ৰিস্ক দিয়ে আল্লাহ। আৰু এই ৰিস্ক যদি আল্লাহৰ অবিহনে অইন কোনো মানুহৰ পৰা খোজা হয় আৰু সন্তান সন্তনি প্ৰাৰ্থনা কৰা, যিটো মাজাৰত কৰা হয়, বাবা আমাক সন্তান দিয়ক, নাউজুবিল্লাহি মিন যালিক, এইটো শিৰক। এতিয়া আমি আহোঁ ইবাদতৰ ক্ষেত্ৰত। ইবাদতৰ ক্ষেত্ৰত কেনেকুৱা কিদৰে শিৰক হ'ব পাৰে? কাকবা সিজদা কৰা, এইটো শিৰক। কাৰো নামত কোনো পশু মুক্ত কৰি দিয়া, শিৰক। কাৰো নামত মান্নত কৰা, শিৰক। কারো কবর অথবা ঘর বাড়ি তওয়াফ করা, এটো শিরক। আল্লাহর কোনো হুকুমের তুলনাত পৃথিবীর কোনো মানুহৰ কথা বা কোনো প্ৰথাক প্ৰাধান্য দিয়া, এটো শিরক। কারো সন্মুখত রুকু করার নিচিনাকৈ অৱনত হোৱা, এটো শিরক। কারো নামত জীৱ জন্তু কুরবানি করা, এটো শিরক। পাৰ্থিৱ কাম কাজ অথবা কাৰোবাৰ এইবিলাক
পাৰ্থিৱ যিবিলাক কাম কাৰোবাৰ অথবা বিৱৰ্তন, এই বিৱৰ্তনক নক্ষত্ৰৰ প্ৰভাৱ বুলি বিশ্বাস কৰা, এইটো শিৰ্ক। আৰু কোনো কোনো মাহক অশুভ মনত কৰা, এইটো শিৰ্ক। আল্লাহ তাআলা কোরআনুল কারীমৰ 26 নম্বৰ সূরা শুআৰা আয়াতত কৈছে, তাল্লাহি ইন কুন্না লাফি যালালিম মুবিন ইয নুসাউবিকুম বিরাব্বিল আলামিন। জাহান্নামত গৈ মুশৰিকসকল অৰ্থাৎ শিৰ্ক কৰাতা সকলে যি উক্তি কৰিব সেই বিষয়ে তাল্লাহি, সিহঁতে ক'ব আল্লাহৰ কসম, আল্লাহৰ শপত, ইন কুন্না লাফি যালালিম মুবিন, আমি প্ৰকাশ্যভাৱে পথ ভ্ৰষ্টতাত আছিলো, লিপ্ত আছিলো। ইয নুসাউবিকুম বিৰাব্বিল আলামিন, যেতিয়া আমি তোমালোকক বিশ্ব পালনকৰ্তাৰ সমতুল্য স্থিৰ কৰিছিলো। শিৰ্ক এক মহাপাপ, এক জঘন্য পাপ। এইখিনিতে জানিবলগীয়া কথা যে জুলম বা অবিচাৰ তিনি প্ৰকাৰৰ। প্ৰথম প্ৰকাৰ সেইটো জুলম বা সেইটো অবিচাৰ যিটো আল্লাহ তাআলাই কেতিয়াও ক্ষমা নকৰিব। দ্বিতীয় প্ৰকাৰ হ'ল যিটো আল্লাহ মাফ কৰিব পাৰে কিজানি, আল্লাহৰ ইচ্ছা। তৃতীয় প্ৰকাৰ এনে জুলম যাৰ প্ৰতিশোধ নোলোৱাকৈ আল্লাহ আমাক এৰি নিদিব। প্ৰথম প্ৰকাৰ যিটো আল্লাহ তাআলাই কেতিয়াও ক্ষমা নকৰে, এইটো হ'ল শিৰ্ক। দ্বিতীয় প্ৰকাৰ যিটো আল্লাহ মাফ কৰিব পাৰে কিজানি, এইটো হ'ল আল্লাহৰ হুকুমৰ ভিতৰত আল্লাহৰ হকত ত্ৰুটি কৰা। এইবিলাকৰ ভিতৰত ত্ৰুটি কৰিলে আল্লাহ মাফ কৰিব পাৰে কিজানি। তৃতীয় প্ৰকাৰ এনে জুলম যাৰ প্ৰতিশোধ নোলোৱাকৈ আমাক এৰি নিদিব, সেইটো হ'ল কোনো বান্দাৰ হক বিনষ্ট কৰি দিয়া। এতিয়া আমি আহোঁ প্ৰথম প্ৰকাৰলৈ, যিটো আল্লাহ কেতিয়াও ক্ষমা নকৰিব, সেইটো হৈছে শিৰ্ক। নিশ্চয় শিৰ্ক হৈছে এক মহাপাপ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমাক যদি হত্যাও কৰা হয় অথবা তোমাক যদি জীৱিত অৱস্থাত জ্বলাইও দিয়া হয়, তথাপিও তুমি কেতিয়াও 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 শিৰ্ক নকৰিবা, শিৰ্ক নকৰিবা, শিৰ্ক নকৰিবা। শিৰ্ক বহুত ডাঙৰ গুনাহ। মহান আল্লাহ তাআলাই সেই আল্লাহ তাআলাৰ লগত যদি কাৰোবাক শিৰ্ক কৰে, আল্লাহৰ লগত যদি শিৰ্ক কৰে, আল্লাহক অইন বস্তুৰ লগত, ব্যক্তিৰ লগত, তেতিয়াহ'লে আল্লাহ ক্ষমা নকৰে। আৰু ইয়াৰ বাহিৰে যিমান গুনাহ আছে আল্লাহ ইচ্ছা কৰিলে কাৰোবাৰ প্ৰতি ক্ষমা কৰি দিব। আৰু যিয়ে আল্লাহৰ লগত শিৰ্ক কৰে তেওঁ অৱশ্যই অৱশ্যই এটা ডাঙৰ মিছা আৰোপ কৰিলে। তো যিসকলে জীৱনত এই কথাখিনি মিলি গৈছে শিৰ্কৰ, তাৰ কাৰণে জৰুৰী অতি সোনকালে মনৰ পৰা তওবা কৰি লোৱা আৰু আল্লাহৰ ওচৰত কান্দি কান্দি দোৱা কৰা, আল্লাহ আমালোকৰ শিৰ্কৰ পৰা হিফাজত কৰক মনত। আৰু শিৰ্ক কৰাতাসকল যিহঁতে শিৰ্ক কৰিব সিহঁতকো ক্ষমা কৰাৰ কথা ঘোষণা কৰিছে। আল্লাহ তাআলা কোরআন শরীফের 25 নম্বর সূরা ফুরকানের 70 নম্বর আয়াতত কইছে শিরক করার পিছতো যদি সেই ব্যক্তিজন তওবা করে সত্য মনৰ পৰা ইখলাসৰ সহিত যদি তওবা কৰে আৰু ঈমান লৈ আহে আল্লাহ আৰু আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ঈমানৰ ওপৰত যদি কায়েম থাকে বা আমিলা আমালান সালিহা আৰু সৎ কাম ৰূপায়ণ কৰে, সৎ কাম কৰে, ফাউলাইকা ইবাদদিলুল্লাহু সাইয়্যাতিন হাসানাত, আল্লাহ তাআলা সেই সকল মানুহৰ গুনাহবিলাক নেকৰ দ্বাৰাই পৰিৱৰ্তন কৰি দিব। ওয়াকানা আল্লাহু গফুরুর রহিমা, নিশ্চয় আল্লাহ তাআলা ক্ষমাকারী দয়ালু। যিয়ে নহওক আজি আমাৰ মাজত যাৰ মাজত এই ভুলখিনি আছে, শিৰকখিনি আছে, আমি সকলোৱে অতি সোনকালে আল্লাহৰ ওচৰত তওবা কৰি দোয়া কৰোঁ যাতে আল্লাহ আমাক এই শিৰকৰ পৰা হিফাজত কৰে। সকলোৱে মিলি এখন সুস্থ শিৰকমুক্ত সমাজ গঢ়ি তোলাৰ কাৰণে পৰিকল্পনা লওঁ। এইখিনিতে আজি মোৰ বয়ান শেষ কৰিছোঁ। আমাৰ আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।